আপুনি জানে আপোনাৰ ঘৰখন আচলতে আপোনাৰ সম্পত্তি নহয়, বৰঞ্চ এটা ধাৰহে। বা আপুনি এইটো ভাবি আচৰিত নহয়নে যে বহুত বেছি পঢ়া শুনা কৰি এটা ডাঙৰ চাকৰি পায়ো বহু মানুহ জীৱনৰ শেষলৈকে কিয় টকাৰ অভাৱত ভুগিবলগীয়া হয়। আজিৰ এই বিশেষ অডিঅ' বুকটোৱে টকা পইচাৰ প্ৰতি থকা আপোনাৰ পুৰণি চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি কৰি দিব। নমস্কাৰ শ্ৰোতাবৃন্দ, আজি আমি আপোনালোকৰ বাবে লৈ আহিছো সমগ্ৰ বিশ্বৰে এক অন্যতম ব্যক্তিগত বিত্তীয় কিতাপ ৰবাৰ্ট টি কিয়চাকিৰ আটাইতকৈ জনপ্ৰিয় সৃষ্টি ৰিচ ডেড পুৰ ডেডৰ সহজ সৰল আৰু জীৱন সলনি কৰিব পৰা সাৰাংশ। বিদ্যালয়ত আমাক বহু কথাই শিকোৱা হয়, কিন্তু এটা গুৰুত্বপূৰ্ণ কথা কেতিয়াও শিকোৱা নহয়। টকা কেনেকৈ উপাৰ্জন কৰিব লাগে আৰু টকাক নিজৰ বাবে কেনেকৈ কামত লগাব লাগে। এই কিতাপখনে আপোনাক তেনেধৰণৰ বাস্তৱ জ্ঞানৰ সৈতে পৰিচয় কৰাব যিবোৰ ধনী মানুহবোৰে নিজৰ সন্তানক শিকায়। গতিকে হেডফোন লগাই লওক আৰু বিত্তীয় স্বাধীনতাৰ এই যাত্ৰাত আমাৰ সৈতে শেষলৈকে থাকক। আহক আৰম্ভ কৰো। প্ৰস্তাৱনা। দুজন পিতৃৰ বিপৰীতমুখী কাহিনী। লেখকে কিতাপখনৰ আৰম্ভণিতে তেওঁৰ দুজন দেউতাকৰ এক অদ্ভুত কাহিনী কৈছে। এজন তেওঁৰ নিজৰ জন্মদাতা দেউতাক, যাক তেওঁ দুখীয়া দেউতা বুলি কৈছে। তেওঁ আছিল PhD ডিগ্ৰীধাৰী উচ্চ শিক্ষিত আৰু এজন শীৰ্ষ চৰকাৰী বিষয়া। কিন্তু ইমান শিক্ষিত হোৱাৰ পিছতো তেওঁ গোটেই জীৱন ধাৰ আৰু আৰ্থিক সমস্যাৰ বোজাত ডুব গৈ আছিল। আনজন আছিল তেওঁৰ বন্ধু মাইকৰ দেউতাক, যাক লেখকে ধনী দেউতা অৰ্থাৎ ৰিচ ডেড বুলি কৈছে। তেওঁ আনকি অষ্টম শ্ৰেণীও পাছ কৰা নাছিল, কিন্তু নিজৰ বুদ্ধিৰ জোৰত পিছলৈ তেওঁ হাৱাইৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ মাজৰ এজন হৈ পৰিছিল। চিন্তা কৰি চাওক, এজন শিক্ষিত হৈও দুখীয়া আৰু আনজন অশিক্ষিত হৈও ধনী। কিন্তু কিয়? কাৰণ দুয়োৰে চিন্তাধাৰা আছিল সম্পূৰ্ণ ওলোটা। দুখীয়া দেউতাকে সদায় কৈছিল, টকাৰ প্ৰতি থকা লোভেই সকলো অপকাৰৰ মূল। গতিকে বেছি টকাৰ আশা নকৰি সুৰক্ষিত চাকৰি এটা কৰা। আনহাতে ধনী দেউতাকে কৈছিল, টকাৰ অভাৱটোৱে হ'ল সকলো অপকাৰ আৰু অপৰাধৰ মূল। গতিকে টকাৰ দাস নহৈ টকাক নিজৰ দাস বনাবলৈ শিকা। এই দুজন সম্পূৰ্ণ বেলেগ চিন্তাধাৰাৰ মানুহৰ মাজত ডাঙৰ দীঘল হৈ লেখকে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিত্তীয় পাঠসমূহ কেনেকৈ শিকিছিল, আহক এতিয়া আমি সেই বিষয়ে বিতংভাৱে জানো। অধ্যায় 1। ধনী মানুহে টকাৰ বাবে কাম নকৰে। আমি সাধাৰণতে ভাবো যে ভালকৈ পঢ়া শুনা কৰি এটা ভাল চাকৰি পালেই জীৱনটো সুন্দৰ হৈ পৰিব। আমাৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহে গোটেই জীৱন টকাৰ বাবে অৰ্থাৎ দৰমহাৰ বাবে কাম কৰে। কিন্তু ধনী মানুহে কেতিয়াও টকাৰ বাবে কাম নকৰে। তেওঁলোকে নিজৰ মগজু আৰু বুদ্ধিমত্তা ব্যৱহাৰ কৰি টকাক নিজৰ বাবে কাম কৰিবলৈ বাধ্য কৰায়। মানুহে কেৱল ভয় আৰু লোভৰ বশৱৰ্তী হৈ গোটেই জীৱন এটা চাকৰিৰ দাস হৈ কটায় বুলি লেখকে ধনী দেউতাকৰ পৰা শিক্ষা পাইছিল। ধনী হবলৈ হলে এই চাকৰিৰ পৰা পোৱা দৰমহাৰ নিৰ্ভৰশীলতাৰ পৰা ওলাই আহিব লাগিব। অধ্যায় 2। বিত্তীয় সাক্ষৰতা কিয় প্ৰয়োজন? আপুনি কিমান টকা উপাৰ্জন কৰে সেয়া গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ আপুনি কিমান টকা সাঁচি ৰাখিব পাৰে সেয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ। ধনী দেউতাকৰ মতে ধনী হবলৈ আপুনি এটা সাধাৰণ নিয়ম বুজিব লাগিব। এছেট আৰু লাইবিলিটিৰ মাজৰ পাৰ্থক্য। সহজ কথাত কবলৈ গলে যি বস্তুৱে আপোনাৰ জেপত টকা ভৰায় সেয়াই হৈছে এছেট, আৰু যি বস্তুৱে আপোনাৰ জেপৰ পৰা টকা উলিয়াই নিয়ে সেয়াই হৈছে লাইবিলিটি। দুখীয়া আৰু মধ্যবিত্ত মানুহে ঘৰ, গাড়ী আদি কিনি তাকেই সম্পদ বুলি ভাবে, কিন্তু আচলতে সেইবোৰ পৰিচালনা কৰিবলৈ তেওঁলোকৰ জেপৰ পৰাহে টকা খৰচ হয়। ধনী মানুহে সদায় এনেকুৱা সম্পদ কিনে যিয়ে তেওঁলোকলৈ ধন কঢ়িয়াই আনে। অধ্যায় 3। নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক। এই অধ্যায়ত
ফাষ্টফুড কোম্পানী মেকডোনাল্ডছ.কমক বিশ্বব্যাপী সফল ব্যৱসায়লৈ ৰূপান্তৰিত কৰা ৰে ক্ৰকৰ এটা সুপৰিচিত কাহিনী উল্লেখ কৰা হৈছে। ক্ৰকে এবাৰ কৈছিল যে বহুতে তেওঁক বাৰ্গাৰ বিক্ৰীৰ ব্যৱসায়ত থকা বুলি ভাবিলেও তেওঁ মেকডোনাল্ডছৰ প্ৰকৃত ব্যৱসায়ক ৰিয়েল এষ্টেট বা সম্পত্তি ভিত্তিক ব্যৱসায় হিচাপে দেখিছিল। কোম্পানীটোৱে ৰেষ্টুৰেণ্ট স্থাপন কৰা স্থানসমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰু মালিকানা লাভ কৰি দীৰ্ঘম্যাদী মূল্য সৃষ্টি কৰিছিল। লেখকে ইয়াৰ জৰিয়তে বুজাব বিচাৰিছে যে আপোনাৰ পেছা অৰ্থাৎ প্ৰফেশ্যন আৰু আপোনাৰ ব্যৱসায় একে বস্তু নহয়। চাকৰি বা পেছাই আপোনাক আয় দিয়ে, কিন্তু ব্যৱসায়ে আপোনাৰ বাবে সম্পদ গঢ়ি তোলে। সেয়েহে আপুনি নিজৰ চাকৰি বা পেছা অব্যাহত ৰাখিলেও একে সময়তে নিজৰ সম্পদৰ তালিকা বঢ়াই তোলাত মনোযোগ দিয়া উচিত। শ্বেয়াৰ, বণ্ড, ভাড়াৰ সম্পত্তি অথবা আয় উৎপন্ন কৰা অন্যান্য বিনিয়োগত অংশগ্ৰহণ কৰি এনে সম্পদ গঢ়ি তুলিব লাগে যিয়ে সময়ৰ লগে লগে মূল্য বৃদ্ধি কৰে আৰু আপোনাৰ সক্ৰিয় উপস্থিতি নাথাকিলেও আয় উৎপন্ন কৰিব পাৰে। অধ্যায় 4 কৰৰ ইতিহাস আৰু কোম্পানীৰ ক্ষমতা। এই অধ্যায়টোত কোৱা হৈছে যে চৰকাৰে আৰম্ভণিতে কেৱল ধনী মানুহৰ পৰা কৰ ল'ব বুলি নিয়ম বনাইছে, কিন্তু লাহে লাহে এই নিয়ম মধ্যবিত্ত শ্ৰেণীৰ বাবে এটা ডাঙৰ বোজা হৈ পৰিল। ধনী মানুহে নিজৰ বুদ্ধি খটুৱাই কোম্পানী বা কৰ্পৰেশ্যন গঠন কৰিবলৈ ল'লে। কোম্পানীৰ জৰিয়তে তেওঁলোকে নিজৰ উপাৰ্জনৰ পৰা প্ৰথমে নিজৰ প্ৰয়োজনীয় খৰচবোৰ কৰে আৰু তাৰ পিছত ৰৈ যোৱা টকাৰ ওপৰতহে কৰ দিয়ে। আনহাতে এজন সাধাৰণ চাকৰিয়ালে প্ৰথমে কৰ দিব লগা হয় আৰু তাৰ পিছতহে নিজৰ হাতলৈ দৰমহা পায়। অধ্যায় 5 ধনী মানুহে টকা আৱিষ্কাৰ কৰে। আমাৰ প্ৰত্যেকৰে ভিতৰত প্ৰতিভা লুকাই আছে, কিন্তু আত্মবিশ্বাসৰ অভাৱ আৰু ভয়ৰ বাবে আমি আগবাঢ়িব নোৱাৰো। আচল পৃথিৱীখনত কেৱল বুদ্ধিমান মানুহেই নহয়, বৰঞ্চ সাহসী মানুহেহে আগবাঢ়ি যায়। ধনী মানুহে সুযোগবোৰ দেখা পায় কাৰণ তেওঁলোকৰ বিত্তীয় জ্ঞান অৰ্থাৎ ফাইনেন্সিয়েল IQ থাকে। টকা আচলতে কোনো বাস্তৱ বস্তু নহয়, ই কেৱল এক সন্মতি বা ধাৰণাহে। আপুনি যদি আপোনাৰ মনটোক প্ৰশিক্ষণ দিয়ে তেন্তে ই আপোনাৰ বাবে কল্পনানীত ধন সম্পত্তি সৃষ্টি কৰিব পাৰে। অধ্যায় 6 শিকাৰ বাবে কাম কৰক, টকাৰ বাবে নহয়। সাধাৰণতে মানুহে নিৰাপদ চাকৰি এটাৰ বাবে কাম কৰে, কিন্তু লেখকে কয় যে আমি কেৱল দৰমহাৰ বাবে কাম নকৰি নতুন কিবা শিকাৰ বাবেহে কাম কৰিব লাগে। এটা মাত্ৰ কামতে আবদ্ধ নাথাকি চেলছ, মাৰ্কেটিং আৰু মানুহ পৰিচালনা কৰাৰ দক্ষতা অৰ্থাৎ মেনেজমেণ্ট স্কিল শিকাটো অতি প্ৰয়োজনীয়। এই দক্ষতাবোৰে আপোনাক ভৱিষ্যতে এজন সফল ব্যৱসায়ী হোৱাত সহায় কৰিব। অধ্যায় 7 বাধাসমূহ অতিক্ৰম কৰা। বিত্তীয় জ্ঞান থকাৰ পিছতো মানুহে ধনী হ'ব নোৱাৰাৰ 5টা মূল কাৰণ হ'ল ভয়, নিৰাশা, এলেহুৱা স্বভাৱ, বেয়া অভ্যাস আৰু অহংকাৰ। ভয়ক জয় কৰিবলৈ শিকক। পৰাজয়ৰ ভয়ে মানুহক দুৰ্বল কৰে, কিন্তু সফল মানুহে পৰাজয়ৰ পৰাই অনুপ্ৰেৰণা লয়। এলেহুৱা স্বভাৱ ত্যাগ কৰিবলৈ নিজকে সোধক, মই এইটো কেনেকৈ কিনিব পাৰিম? মই এইটো কিনিব নোৱাৰো বুলি ক'লে মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে। লগতে সদায় প্ৰথমে নিজলৈ ধন আগবঢ়াওক, অৰ্থাৎ পে ইয়ৰছেল্ফ ফাৰ্ষ্ট। উপাৰ্জনৰ এটা অংশ প্ৰথমে নিজৰ সঞ্চয় আৰু বিনিয়োগৰ বাবেহে ৰাখক। অধ্যায় 8 আৰু 9 আৰম্ভণি আৰু কাৰ্যকৰী পদক্ষেপ। ধনী হোৱাৰ যাত্ৰা আৰম্ভ কৰিবলৈ আপোনাক এটা শক্তিশালী কাৰণৰ প্ৰয়োজন। প্ৰতিদিনে সঠিক সিদ্ধান্ত লওক, ধনাত্মক চিন্তাধাৰা বন্ধু বাছনি কৰক আৰু নতুন বস্তু শিকাৰ অভ্যাস কৰি তোলক। কেৱল কিতাপ পঢ়িলেই নহ'ব, কাম আৰম্ভ কৰক। বজাৰত সুযোগ সদায় থাকে, কেৱল তাক চিনি পাবলৈ আপোনাৰ বিত্তীয় জ্ঞানৰ প্ৰয়োজন আছে। সামৰণি। শ্ৰোতাবৃন্দ, ৰিচ ডেড পুৰ ডেড নামৰ এই কিতাপখনে আমাক শিকালে যে ধনী হ'বলৈ আপুনি বহুত টকা উপাৰ্জন কৰাৰ প্ৰয়োজন নাই, বৰঞ্চ টকাক কেনেকৈ পৰিচালনা কৰিব লাগে আৰু টকাক কেনেকৈ নিজৰ বাবে কাম কৰাব লাগে সেয়া শিকাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ মনটোৱে হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ। সেয়েহে আজিৰ পৰাই নিজৰ বিত্তীয় জ্ঞান বঢ়োৱাত গুৰুত্ব দিয়ক আৰু এটা সুন্দৰ ভৱিষ্যতৰ দিশে আগবাঢ়ক।
অডিঅ' বুকটো শেষলৈকে শুনাৰ বাবে অশেষ ধন্যবাদ। পুনৰ লগ পাম এক নতুন অডিঅ' বুক চামাৰিৰ সৈতে। তেতিয়ালৈকে লাইফ লাৰ্ণিং হাবৰ সৈতে সংযুক্ত হৈ থাকক, কাৰণ ইয়াত আপুনি বাস্তৱ জীৱনৰ সৈতে যুঁজিবলৈ প্ৰয়োজন হোৱা কিতাপৰ সাৰাংশ লাভ কৰিব। জয় অসম, জয় হিন্দ।